Hi friends, মোৰ নাম নৱজিত দাস। ফ্ৰেণ্ডছ, আজি আমি এই ভিডিঅ'টোত আলোচনা কৰোঁ আহক যে আপুনি আপোনাৰ ফেচবুকৰ পেজ অতি সহজতে কেনেকৈ ডিলিট কৰিব পাৰিব। ষ্টেপ বাই ষ্টেপ জানিবৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব আৰু ভিডিঅ'টোত লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰি দিব। গতিকে ফ্ৰেণ্ডছ, বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, ফেচবুকৰ পেজ ডিলিট কৰিবলৈ প্ৰথমতে আপুনি আপোনাৰ ফেচবুক এপটো অ'পেন কৰি লওক। তাৰপিছত এইটো আইকনত ক্লিক কৰিব আৰু ইয়াতে পেজেছ অপশ্যনটোত ক্লিক কৰি দিব। মোৰ তাত 3টা পেজ আছে কাৰণে মোৰ 3টা পেজ শ্ব' হৈছে। আপোনাৰ তাত যেইটা পেজ থাকে আপোনাৰ তাত সেইটা পেজ শ্ব' হ'ব। মোক কিডছ আৰ অ'চাম বুলি এইটো পেজ নালাগে, এইটো পেজ ডিলিট কৰিম। যিহেতু অ'পেন কৰি ল'লোঁ। এইটো ডিলিট কৰাৰ মোৰ মেইন কাৰণ আছিল মোৰ এইটো একাউণ্ট গ্ৰ' হোৱা নাছিল, এইটো পেজ গ্ৰ' হোৱা নাছিল। এইটো কাৰণে এইটো পেজ মই ডিলিট কৰিম। এই ছেটিং অপশ্যনটোত যাব, তাৰপিছত চেনেল ছেটিঙত ক্লিক কৰিব। আৰু ইয়াতে যিটো ৰিমুভ পেজ বুলি আপুনি অপশ্যনটো দেখা পাইছে, ডিলিট বুলি, তাতে ক্লিক কৰি দিব আৰু এইটো ডিলিট পেজ তাতে ক্লিক কৰি দিব। এনেকৈ ফ্ৰেণ্ডছ, আপুনি অতি সহজত আপুনি আপোনাৰ ফেচবুকৰ পেজটো ডিলিট কৰিব পাৰিব। আৰু যদি আপোনাৰ ফেচবুকৰ পেজটো আকৌ ঘূৰাই লাগে, উইথিন আপুনি 14 দিনৰ ভিতৰত ঘূৰাই ল'ব পাৰিব। থেংক ইউ ফ্ৰেণ্ডছ। আৰু এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ চাই থাকিবৰ কাৰণে ফ্ৰেণ্ডছ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ভিডিঅ'টো লাইক কৰি দিব। থেংক ইউ ফ্ৰেণ্ডছ এণ্ড গুড বাই।